মই অহাৰ সময়তে 2 সুধিলোঁ যে ছাৰৰ তাতে গৈ আছোঁ কি সুধিব পাৰোঁ চবে এটা কথা ক'লে যে এই যে নিউজটো যে ভাইৰেল হৈছিলে কিহৰ ঘড়ীৰ নিউজটো কয় কথা তুমি আকৌ ঘড়ী পিন্ধিয়ে থাকা আজি নাই দেখোন ঘড়ী দাদা সেইটো সময়ৰ কথা কৈছে মোৰ কাৰণে সময়টো বহুত মূল্যৱান সময় মানে সময়টো ঘড়ী বুলি মই কৈছিলোঁ যে ঘড়ীৰ সময় মোৰ কোটি টকা সেইটো কাৰণে ভাবিলে ঘড়ী বুলি ঘড়ী চৰি ইমান আৰু ক'তা আজিকালি মোবাইলতে ঘড়ী নাই দেখোন কিয় আজি মোবাইলতে ঘড়ী থাকে এতিয়া মোবাইল ঘড়ী পিন্ধি থাকিলে তুমি কিবা এটা দাম কৈ দিবা ময়ো নাজানো দাম ৱাইফে আনি দিয়ে ঘড়ী কেতিয়াবা মোৰ ব্ৰাদাৰ ইন লৈ আনি দিয়ে ঘড়ী কেতিয়াবা মোৰ শাশু মায়ে দিয়ে ঘড়ী কেতিয়াবা মাও মোক পূজা বিহুত মায়ে বহুত পেঞ্চন পায় কলেজৰ দেউতাৰ লেকচাৰ আছিলে মাও কেতিয়াবা ঘড়ী এটা গিফ্ট দি দিয়ে পূজা বিহুত তোক এইটো মই ঘড়ী দিলোঁ মাক খৰচ নাথাকে পেঞ্চন দিয়ে পাই জমা হৈ থাকে দি দিয়ে এতিয়া মই কিমান উত্তৰ দি থাকিম দামৰ এতিয়া প্ৰাইচ টেগ লগাই ল'লে হ'ব হয় নাই কোৱাচোন সেইকাৰণে আৰু এইবিলাক পাৰ্চনেল কথা অলপ চখীন হয় ভাল লাগে বেয়া নালাগে আৰু কাকনো ডকাইতি কৰি পিন্ধিছোঁ কাকনো ডকাইতি কৰি পিন্ধা নাই নহয় হয় নাই কোৱাচোন